নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে টেকনিকেল আসাম ডিডি চেনেল। তো আপোনালোকক সকলোকে মোৰ এই চেনেলৰ তৰফৰ পৰা প্ৰথমতে স্বাগতম জনাইছোঁ। আপোনালোকৰ নামত মাটি আছে নে নাই যদি আপোনালোকে চেক কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মোবাইলৰ জৰিয়তে কেনেকৈ চেক কৰিব সেইটো বিষয়ত আমি আজি আপোনালোকৰ লগত আলোচনা কৰিম। যদি আপোনালোকৰ এখন এণ্ড্ৰইড মোবাইল ফোন আছে তেনেহ'লে আপোনালোকৰ নিজৰ মাটিৰ ৰেকৰ্ড কেনেকৈ চেক কৰিব সেইটো আমি আপোনালোকক A to Z প্ৰচেছ দেখাই দিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে টেকনিকেল আসাম ডিডি চেনেল। যদি আপোনালোকে এই চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাশে থকা বেল আইকন প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থ'ব, কাৰণ যেতিয়া আমি আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' আপলোড কৰিম তেতিয়া প্ৰথমতে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন আকাৰত পাই যাব। তো বন্ধুসকল, বলক এতিয়া আমি দেৰি নকৰি আপোনালোকৰ মাটিৰ জমানবন্দীখন কেনেকৈ উলিয়াব সেই বিষয়ে আমি আলোচনা কৰোঁ। তো বন্ধুসকল, আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তো মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তো ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে এক কাম কৰিব, এই ছাইটটো আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি লোৱাৰ পিছত আপোনালোকৰ স্ক্ৰীনটো মোবাইল স্ক্ৰীন কম্পিউটাৰ স্ক্ৰীনৰ দৰে হৈ যাব। তাৰপিছত ইয়াতে টাইপ কৰিব revenueassam.nic.in লিখি চাৰ্চ কৰি দিব। তো চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ খুলি আহিব। এনেকুৱাকৈ পেজটো আহি যাব। আপোনালোকে তলৰ ফালে অলপ স্ক্ৰল ডাউন কৰি তলৰ ফালে আহিব। তলৰ ফালে অহাৰ পিছত ইয়াতে দেখা পাইছে লেণ্ড ৰেকৰ্ড, ইয়াতে ক্লিক কৰিব। তাৰপিছত প্ৰচিড বুলি অপশ্যন দেখা পাব তলত, ইয়াতে ক্লিক কৰি দিব আপোনালোকে চিম্পলি। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা নতুনকৈ পেজ খোল খাব। ইয়াতে আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট, চাৰ্কেল, ভিলেজ আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ইয়াৰ পৰা নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। তাৰপিছত চাৰ্কেল, তাৰপিছত ভিলেজটো সিলেক্ট কৰিব। মই প্ৰথমতে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লৈ আছোঁ। তো ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ এৰিয়াৰ ভিতৰত থকা নিজৰ চাৰ্কেলটো সিলেক্ট কৰি ল'ব। মই সিলেক্ট কৰি লৈ আছোঁ। তাৰপিছত আপোনালোকে চাৰ্কেল সিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ ভিলেজ অৰ্থাৎ গাঁও সিলেক্ট কৰি ল'ব। তো আপোনালোকৰ গাঁওটো সিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকক এনেকুৱাকৈ আকৌ এটা নতুনকৈ পেজ খুলি আহিব। ইয়াতে আপোনালোকে দেখা পাইছে নতুন এটা পেজ। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব চাৰ্চ বাই দাগ নাম্বাৰ, চাৰ্চ বাই পাট্টা নাম্বাৰ, চাৰ্চ বাই পাট্টাদাৰ নেম। তো আপোনালোকৰ যদি দাগ নাম্বাৰ আৰু পাট্টা নাম্বাৰ মনত নাই তথাপি আপোনালোকে চাৰ্চ বাই পাট্টাদাৰ নাম্বাৰ ইয়াতে ক্লিক কৰি আপোনালোকে কাৰ নামত মাটি আছে সেইটো আপোনালোকে নিজৰ নামটো চাৰ্চ কৰি উলিয়াব পাৰিব। তো মোৰ যিহেতু পাট্টা নাম্বাৰ মনত আছে, আমি আপোনালোকক পাট্টা নাম্বাৰটো বহাই দি আমি আপোনালোকক দেখাই দিম। তো আপোনালোকৰ যদি মনত নাই আপোনালোকে নিজৰ নামটো ইয়াতে চাৰ্চ কৰি ওলাব পাৰিব। তো আমাৰ যেহেতু পাট্টা নাম্বাৰ মনত আছে, আমি আপোনালোকক পাট্টা নাম্বাৰ বহাই দি ইয়াতে দেখাই দি আছোঁ। তো প্ৰথমতে আপোনালোকে চাৰ্চ বাই পাট্টা নাম্বাৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এণ্টাৰ ইয়ৰ পাট্টা নাম্বাৰ, ইয়াতে পাট্টা নাম্বাৰটো লিখি দিব। ইয়াতে পাট্টা নাম্বাৰটো লিখাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে কেপচা, ইয়াতে আপোনালোকে কেপচাৰটো ইয়াতে বহাই দিব। আপোনালোকৰ কাৰণে কেপচাৰটো বেলেগ হ'ব। তো আপোনালোকে যি কেপচা থাকে ইয়াতে আপোনালোকে সেম ইয়াতে এণ্টাৰ কৰি দিব। তো ইয়াতে এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলৰ ফালে দেখা যায় চাৰ্চ বুলি এখন অপশ্যন, ইয়াতে ক্লিক কৰি দিব। তো চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব। তো ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা পেজ খুলি আহিব। আপোনালোকৰ ইয়াতে পাট্টা নম্বৰ দেখা পাব। তাৰপাছত আপোনালোকক মাটি কোনটো শ্ৰেণীৰ মাটি ইয়াতে দেখা পাব। আপোনালোকে ইয়াতে চাৰ্কেলটো দেখা পাব। তাৰপাছত আপোনালোকে লাট নং ইয়াতে দেখা পাব। তো আপোনালোকে চিম্পলি ইয়াতে ৰাউণ্ড চিন এখন অপশ্যন দেখা পাইছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট চাইডত দেখা পাইছে চি জমাবন্দী, ইয়াতে ক্লিক কৰিব। তো চি জমাবন্দী ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা নতুন পেজ খুলি আহিব। আপোনালোকৰ মাটিৰ ৰেকৰ্ডটো এনেকুৱাকৈ আহি যাব। আপোনালোকৰ নামত মাটি আছে নে নাই তো এইটো আপোনালোকে ইয়াতে ভালকৈ চাব পাৰিব। তো ইয়াতে আপোনালোকৰ দাগ নাম্বাৰ চাব পাৰিব। তো আপোনালোকৰ নামৰ মাটি আছে নে নাই সেইটো চাব পাৰিব। তো আপোনালোকে এনেকৈ নিজৰ মোবাইলৰ জৰিয়তে নিজেই আপোনালোকে নিজৰ মাটিৰ ৰেকৰ্ড উলিয়াই ল'ব পাৰিব। তো এইটো যদি আপোনালোকে
পিন কৰি মোবাইলত ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকে 3 ডট লাইন দেখা পাইছে ইয়াতে 3 ডটত ক্লিক কৰিব তো 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে শেয়াৰ অপশ্যনত ক্লিক কৰিব শেয়াৰ অপশ্যনত ক্লিক কৰাৰ পিছত তাৰ পিছত ইয়াতে পেন বুলি এখন অপশ্যন দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব তাৰ পিছত আপোনালোকৰ পেজ কেইটা ইয়াতে আহি যাব যদি আপোনালোকৰ 5টা পেজ হয় 5টা ইয়াতে পেজ আহিব মোৰ যেটো 3টা পেজ তাৰ পিছত ইয়াতে পিডিএফত ক্লিক কৰিব পিডিএফত ক্লিক কৰাৰ পিছত ইয়াতে সেভ অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিব আপোনালোকে তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পিডিএফ ফাইলখন আপোনালোকৰ গ্যালাৰীত গুচি যাব তো আপোনালোকে এনেকৈ নিজৰ মোবাইলৰ জৰিয়তে নিজৰ মাটিৰ ৰেকৰ্ডটো উলিয়াই লৈ আপোনালোকে চাব পাৰিব তো আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল যদি ভাল লাগিল সাবস্ক্ৰাইব কৰি দিব আজিলৈকে এইখিনিয়ে থ্যাংক ইউ